মিক্স পাত যোৰা একদম হেভি যোৰা নতুন ডিজাইনত নতুনকৈ বনোৱা এইকেইটা যোৰা খুবেই ধুনীয়া একদম ইউনিক পিচ হয় পাৰ্পল কালাৰ আঁচলটো ইয়াত তেনেকুৱাকৈ গল্ডেন গুণা চিলভাৰ গুণা দুটা হেৰিৰে কাম কৰা হৈছে খুব ধুনীয়াখিনি আঁচলৰ হয় আৰু বডিটো হ'ব পিংক পাৰ্পল টাইপৰ পিংকটো এয়া ফুল বডিৰ ৱৰ্ক চাওক কিমান ধুনীয়া যথেষ্ট ধুনীয়া ওচৰৰ পৰা চাইনিংটো আহিব আপোনালোকে দেখিব কিন্তু ইয়াত এনেকুৱা পোহৰটোৰ কাৰণে এনেকুৱাকৈ আহিছে ইয়াত গ্ৰীণ আৰু ব্লু মিনা আছে গল্ডেন গুণা আৰু চিলভাৰ গুণাৰ বুটাত এয়া চাওক কিমান ধুনীয়া কিমান ইউনিক পিচ হয় এইকেইটা চাইড পটিবিলাক একদম নতুনকৈ কৰা ডিজাইন নতুনকৈ বনাই আনিছোঁ মাত্ৰ এইখন চাদৰ এইখন হ'ব মেখেলা কিমান ধুনীয়া চাওক মেখেলাৰ তলৰ পৰ্চনটো এইটো আৰু এইখিনি গোটেই তলৰ পৰ্চন ওপৰলৈকে আছে আৰু ব্লাউজ পিচটো হেভি হাতত পতি থাকিব ল'ব পাৰে এযোৰ মিক্স পাত যোৰা ৰেড হয় ছেইম ডিজাইনৰ এযোৰ আছে ইয়াত গল্ডেন গুণা এইযোৰত আছে চিলভাৰ গুণাত আৰু মিনা আছে বাকী ডিজাইন ছেইম হয় মই অকণমান খুলি দেখাই দিছোঁ চাব এয়া এইখন চাদৰ ৰেডত চাদৰখন তেনেকুৱাকৈ খুব ধুনীয়াকৈ চাওক বুটা আছে লগত মিনা খুব হেভিকৈ ৱৰ্ক কৰা এইকেইটা ছাইড পটি খুব ধুনীয়া যোৰা কিন্তু ল'ব পাৰে গোটেই গাত তেনেকুৱাকৈ কাম থাকিব পাটৰ কাপোৰৰ দৰে আৰু এইখন মেখেলাৰ ওপৰলৈকে কাম আছে আৰু মেখেলাৰ এইখিনি তলৰ পৰ্চন চিলভাৰ গুণাত আৰু এইটো ব্লাউজ পিচ চিম্পল হাতত পতি আছে ল'ব পাৰে এযোৰ মিক্স পাত যোৰা হেভি যোৰা হয় এইটো বেবী পিংক হ'ব বডিটো আঁচলটো হ'ব হট পিংক চাব খুলি দেখাইছোঁ খুবেই ধুনীয়া যোৰাটো চাই ল'ব চাওক কিমান ধুনীয়াকৈ ৱৰ্ক কৰা হৈছে ডিজাইনটো নতুন এনেকুৱাকৈ ছাইডৰ ফালে পাঁচটাকৈ বুটা আছে মাজতো আছে আৰু গাত পিংক কালাৰ বুটা ছাইড পটি আছে দেখাই আছোঁ চাব এইকেইটা হ'ব ছাইড পটি ব্লাউজ পিচ আৰু মেখেলাও আছে লগত দেখাই আছোঁ এইখন মেখেলা ওপৰলৈকে কাম থাকিব মেখেলাৰো খুবেই ধুনীয়া মুঠতে একদম পাটৰ কাপোৰ নিচিনা লাগিব এইখন মেখেলাৰ তলফাল আৰু ব্লাউজ পিচটো হ'ব ছেমি হেভি হাতত মানে ডাঙৰকৈ পতি থাকিব এইটো খুব ধুনীয়া এটা যোৰা ল'ব পাৰে এযোৰ মিক্স পাত যোৰা বডিটো এইটো লেভেণ্ডাৰ আঁচলটো নেভি ব্লু হ'ব মই কাপোৰযোৰ খুলি দেখাই দিছোঁ চাব হেভি যোৰা এইটো এয়া চাওক ব্লু সূতা আৰু চিলভাৰ গুণাৰ বুটা আছে এনেকুৱা খুব হেভিকৈ ঘনকৈ কাম কৰা গোটেই চাদৰখন তেনেকুৱাকৈ থাকিব খুব ধুনীয়া এটা যোৰা হয় আঁচলটো কণ্ট্ৰাষ্ট আৰু এইকেইটা ছাইড পটি এইখন মেখেলাৰ ওপৰলৈকে কাম আছে এয়া এইখিনি মেখেলাৰ তলৰ পৰ্চন এইটো ব্লাউজ পিচ ছেমি হেভি হাতত ডাঙৰকৈ পতি থাকিব ল'ব পাৰে খুব ধুনীয়া হয় একদম নতুন ডিজাইনত কৰা চি গ্ৰীণ মিক্স পাত যোৰা ইয়াৰ আঁচলটো আগতে কৰা হৈছে কিন্তু বডিৰ কামটো নতুন ইয়াত এনেকুৱা সূতাৰ ব্লু পিংক এনেকুৱা বুটা আৰু এনেকুৱা সূতা গুণাৰ কাম আছে চিলভাৰ গুণাৰ জালিৰ দৰে আছে আৰু কাপোৰযোৰ একদম ইউনিক পিচ নতুনকৈ বনোৱা এইকেইটা ছাইড পটি আগতে দেখাই লৈছোঁ আৰু গোটেই গাত এনেকুৱাকৈ এই বুটাকেইটা থাকিব চি গ্ৰীণ খুব ধুনীয়া খুবেই ধুনীয়া খুব হেভি যোৰা চিম্পলত হেভি মানে বুটাৰ কামটো চিম্পল কিন্তু ঘনকৈ বা খুব ইউনিককৈ কৰা এটা বুটাৰ কাম খুব ধুনীয়াকৈ কৰা চাওঁ চিলভাৰ গুণাত মিনা ব্লু গুণাৰ গল্ডেন গুণাৰ মিনা পিংক কালাৰ আৰু এইখিনি ফ্ৰণ্ট ছাইড গোটেই চাদৰখন এনেকৈ থাকিব ছাইড পটি দেখালোঁ এখন মেখেলা চি গ্ৰীণ কালাৰটো হয়তো অলপ বেলেগ আহিছে মেখেলাখনৰ ওপৰলৈকে কাম থাকিব সেইখিনি মেখেলাৰ তলৰ পৰ্চন আৰু এইটো ব্লাউজ পিচ একুৱা গ্ৰীণত হাতত এনেকৈ ফুটি থাকিব ল'ব পাৰে মিক্স পাত যোৰা একদম নতুন ডিজাইনত কৰা ৰেড কালাৰ আঁচলটো হ'ব পিচ কালাৰ কিমান ধুনীয়াকৈ ৱৰ্ক কৰা হৈছে চাওক এনেকুৱা বুটা দিয়া আছে কলচি টাইপৰ আৰু মিনা থাকিব গ্ৰীণ ব্লু আৰু মই খুলি দেখাইছোঁ বাৰু কাপোৰযোৰ নতুন ডিজাইন খুব ধুনীয়া এইবিলাক ল'ব পাৰে ব্ৰাইডেল মানে বিয়া বাৰু সকলো অকেজনত পিন্ধিবলৈ ভাল মিক্স পাত হয় গোটেই গাত এনেকুৱা গল্ডেন গুণা চিলভাৰ গুণা ৱৰ্ক তাতে মাজত মিনা খুব ঘনকৈ খুব ধুনীয়াকৈ কৰা কাপোৰ এযোৰ ৰেডত আৰু এইকেইটা ছাইড পটি পিচ কালাৰত কালাৰবোৰ অকণমান বেলেগ আহে পোহৰটোৰ কাৰণে এখন মেখেলাখনৰো ওপৰলৈকে বুটা আছে কিন্তু মেখেলাৰ ওপৰলৈকে কাম এয়া মেখেলাৰ তলৰ পৰ্চন খুব হেভি যোৰা খুব ধুনীয়া এইটো ব্লাউজ পিচ চিম্পল হাতত পতি থাকিব ল'ব পাৰে এযোৰ খুব ধুনীয়া একদম নতুন পিচ হয় নতুন ডিজাইনত চাব মিক্স পাত যোৰা খুলি দেখাইছোঁ খুবেই ধুনীয়া একদম আনকমন পিচ ফাৰ্ষ্ট পিচ হয় তো খুলি দেখাম চাব ভাল লাগিলে ল'ব আৰু ডিজাইনটো যদি ভাল লাগে আপোনালোকে কালাৰ কম্বিনেশ্যন যদি কৈ দিয়ে বনাই দিব পৰা যাব
চাব খুব ধুনীয়াকৈ কৰা, খুব হেভি যোৰা কিন্তু চিম্পল নহয়, খুব হেভিকৈ। এয়া চাওক, গাত চিলভাৰ গুণাৰ আছে, গল্ডেন গুণাৰ আছে, তাৰ মাজত মিনা থাকিব এনেকুৱা হেভিকৈ, খুব ডাঙৰকৈ মানে ডাঙৰ মিনাত দিয়া হৈছে। আৰু এই আঁচলটো হ'ব পিংকত, পাৰ্পল টাইপৰ পিংক এনেকুৱা ডিজাইনত দিয়া হৈছে। আৰু এইখন চাদৰ আৰু গ্ৰীণ বডিটো, এইকেইটা হ'ব ছাইড পটি। খুব ধুনীয়া, যথেষ্ট ধুনীয়া যোৰা। এইখন চাদৰ আৰু এইটো হ'ব আঁচলটো। এখন মেখেলা গ্ৰীণ হয় আৰু মেখেলাৰ ওপৰলৈকে কাম থাকিব। ইউনিক পিচ হয় দেই, হেভি যোৰা। আৰু এইখন মেখেলাৰ তলফাল, ব্লাউজ পিচটো হেভি, হাতত 2 লাইন পতি থাকিব। খুবেই ধুনীয়া এটা যোৰা, নতুন যোৰা, নতুন পিচত ল'ব পাৰে। খুব ধুনীয়া মিক্স পাত যোৰা। এইটো পিংক আৰু গ্ৰেৰ মাজৰ কণ্ট্ৰাষ্ট, আৰু এইটো পিংক, ডিপ পিংক হয়। আঁচলটোত হ'ব গ্ৰে মানে পাৰ্পল টাইপৰ গ্ৰে। খুব ধুনীয়া এটা মৰম লগা যোৰা। মই খুলি দেখাইছোঁ কাপোৰযোৰ, যথেষ্ট ধুনীয়া, একদম নিউ ডিজাইন বনাইছোঁ এইটো। আপোনালোকে বেলেগৰ তাত হয়তো নাপাব, কাৰণ এই ডিজাইনবোৰ, এইটো ডিজাইন বিশেষকৈ মই নিজে দিয়া। এয়া চাওক, খুবেই ধুনীয়াকৈ কৰিছোঁ এইখিনি কাম। চাওক, এনেকুৱা খুব ধুনীয়া পাটৰ ডিজাইনত আছে, মাজত পিংক আৰু মানে গল্ডেন গুণাটো মিনা, চিলভাৰ গুণাটো মিনা, পিংক আৰু ব্লু মিনা। আঁচলটো এনেকুৱাকৈ কৰা আছে, খুব ধুনীয়া, একদম নতুন পিচ, ফাৰ্ষ্ট পিচ হয়। ছাইড পটি, মেখেলা ওপৰলৈকে, মেখেলাৰ বুটা, তলত একেই কাম। ব্লাউজ পিচটো থাকিব হেভি, হাতত পটি। এইযোৰ নিউ ডিজাইন মিক্স পাত যোৰা, পিচ কালাৰ বডিটো, আঁচলটো হ'ব ৰেড আৰু গোটেই গাত মিনা কৰা হৈছে খুব ঘনকৈ, হেভি যোৰা এইকেইটা। আঁচলটো যেনেকুৱা ৰেডৰ ভিতৰত গুণাৰ কাম আছে, আৰু বডিটো মই খুলি দেখাইছোঁ। খুব ধুনীয়া যোৰা, পিচ কালাৰত আছে, খুবেই ধুনীয়া, খুবেই গৰ্জিয়াছ, পিয়ৰ পাটৰ ডিজাইন এইবোৰ কৰা হৈছে। এনেকুৱাকৈ গাত গল্ডেন গুণা, চিলভাৰ গুণাত মিনা থাকিব, খুব ঘনকৈ আছে কামবোৰ। আৰু এইকেইটা হ'ব ছাইড পটি। কাপোৰ যথেষ্ট ধুনীয়া, লৈ চালে গম পাব। এয়া ভিডিঅ'ত ভালকৈ কালাৰটো নাহে। এইখন মেখেলা, অৰিজিনেল কালাৰ এইটোৱে হয়, ওপৰলৈকে কাম আছে মেখেলাৰো। আৰু মেখেলাৰ তলৰ পৰ্চনটো থাকিব ৰেড, ব্লাউজ পিচটো হ'ব চিম্পল, হাতত পতি থাকিব, ল'ব পাৰে।